নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক ইজি লাৰ্ণ চেনেলটিলৈ স্বাগতম জনাইছোঁ। যদিহে চেনেলটিত আপুনি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যনসমূহ পাই থাকিবৰ কাৰণে ঘণ্টাটো বজাই দিব। আজিৰ পাঠ ডিগ্ৰী। আজি আমি আলোচনা কৰিম ডিগ্ৰী কাক বোলে আৰু ইয়াৰ প্ৰকাৰসমূহৰ বিষয়ে। আহকচোন তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমে আমি ডিগ্ৰী কাক বোলে তাক জানো আহক। এডজেক্টিভ বা এডভাৰ্বৰ তুলনামূলক গুণ বা অৱস্থাকে ডিগ্ৰীজ অফ কম্পেৰিজন বা ডিগ্ৰী বোলা হয়। ডিগ্ৰী মানে হ'ল কোনো এডজেক্টিভ বা এডভাৰ্বৰ তুলনামূলক গুণ বা অৱস্থা। এই এডজেক্টিভ বা এডভাৰ্ববোৰক তিনি ধৰণে তুলনা কৰিব পাৰি, অৰ্থাৎ ডিগ্ৰী হ'ল তিনি প্ৰকাৰৰ। আহকচোন আমি তেন্তে জানো সেই প্ৰকাৰসমূহ কি কি। 1 নম্বৰ হৈছে পজিটিভ ডিগ্ৰী, 2 নম্বৰ হৈছে কম্পেৰেটিভ ডিগ্ৰী আৰু 3 নম্বৰ হৈছে ছুপাৰলেটিভ ডিগ্ৰী। ডিগ্ৰীৰ এই প্ৰকাৰসমূহৰ বিষয়ে আমি সবিশেষ আলোচনা কৰিম। তেন্তে আহকচোন প্ৰথমে আমি পজিটিভ ডিগ্ৰীৰ বিষয়ে আলোচনা কৰিম। কাৰো সৈতে তুলনা নকৰাকৈ কোনো নাউনৰ দোষ গুণ আদি বুজাবলৈ কোনো এডজেক্টিভ ব্যৱহাৰ হ'লে তাক পজিটিভ ডিগ্ৰী বোলে, অৰ্থাৎ ই কাৰো লগত তুলনা নকৰে। উদাহৰণলৈ চালে আমি দেখিম যেনে ৰক্তিম ইজ এ গুড বয়, ৰক্তিম এজন ভাল ল'ৰা। ইয়াত গুডটো হৈছে পজিটিভ ডিগ্ৰী। এইবাৰ আমি ডিগ্ৰীৰ দ্বিতীয়টো ভাগ অৰ্থাৎ কম্পেৰেটিভ ডিগ্ৰী কাক বোলে তাক জানো আহক। দুটাৰ লগত হোৱা তুলনাত এটাৰ শ্ৰেষ্ঠতা দেখুৱাবলৈ এডজেক্টিভৰ কম্পেৰেটিভ ডিগ্ৰী ব্যৱহাৰ হয়, অৰ্থাৎ ই দুটাৰ মাজত তুলনা প্ৰকাশ কৰে। উদাহৰণলৈ চালে দেখিম যেনে ৰক্তিম ইজ বেটাৰ দেন ৰাজীৱ, ৰক্তিম ৰাজীৱতকৈ ভাল ল'ৰা। ইয়াত ৰক্তিম আৰু ৰাজীৱ দুজনৰ মাজত তুলনা প্ৰকাশ কৰা হৈছে, গতিকে বেটাৰটো হৈছে কম্পেৰেটিভ ডিগ্ৰী। এইবাৰ আমি ডিগ্ৰীৰ শেষৰটো ভাগ ছুপাৰলেটিভ ডিগ্ৰী লৈ আহিছোঁ। বহুতৰ লগত হোৱা তুলনাত এটাৰ উৎকৃষ্টতা বা নিকৃষ্টতা দেখুৱালে এডজেক্টিভৰ ছুপাৰলেটিভ ডিগ্ৰী হয়, অৰ্থাৎ ই দুটাতকৈ বেছিৰ মাজত তুলনা কৰে, অৰ্থাৎ বহুতৰ মাজত তুলনা কৰা হয়। যেনে ৰক্তিম ইজ দ্য বেষ্ট বয় ইন আৱাৰ ক্লাছ, শ্ৰেণীটোৰ ভিতৰত ৰক্তিমেই আটাইতকৈ ভাল ল'ৰা। ইয়াত ৰক্তিমক শ্ৰেণীটোৰ আটাইকেইজন ল'ৰাৰ ভিতৰত ভাল বুলি তুলনা কৰা হৈছে, গতিকে বেষ্টটো হৈছে ছুপাৰলেটিভ ডিগ্ৰী। এইখিনিতে ডিগ্ৰী সম্বন্ধীয় কেইটামান মনত ৰাখিবলগীয়া কথা আমি জানি লোৱা আহক। কম্পেৰেটিভ ডিগ্ৰীৰ এডজেক্টিভৰ পিছত সাধাৰণতে দেন আৰু ছুপাৰলেটিভৰ আগত সাধাৰণতে দা বহে। গতিকে বন্ধুসকল মনত ৰাখিব, কম্পেৰেটিভ ডিগ্ৰীত এডজেক্টিভৰ আগত সদায় দেন থাকিব আৰু ছুপাৰলেটিভ ডিগ্ৰীৰ এডজেক্টিভৰ আগত সদায় দা বহিব। এইটো আপোনালোকে মনত ৰাখি থ'ব। এতিয়া আমি কম্পেৰেটিভ আৰু ছুপাৰলেটিভ ডিগ্ৰীৰ গঠনবোৰ উদাহৰণ সহকাৰে চাওঁ আহক, অৰ্থাৎ কেনেদৰে কম্পেৰেটিভ আৰু ছুপাৰলেটিভ ডিগ্ৰী ব্যৱহাৰ হয় সেই সকলোবোৰ আমি ভালদৰে চাম। এটা চিলেবলযুক্ত ৱৰ্ডৰ শেষত সাধাৰণতে কম্পেৰেটিভ আৰু ছুপাৰলেটিভ ডিগ্ৰীত ক্ৰমে ER আৰু EST যোগ হয়। গতিকে উদাহৰণলৈ চালে আমি দেখিম বিগ, হাই, তল আদি শব্দবিলাক এটা চিলেবলযুক্ত শব্দ, অৰ্থাৎ এবাৰতে উচ্চাৰণ কৰিব পাৰি। এইবিলাকৰ ক্ষেত্ৰত কম্পেৰেটিভ আৰু ছুপাৰলেটিভত ক্ৰমে ER আৰু EST শেষৰ পিনে যোগ হ'ব। গতিকে বিগ, বিগাৰ, বিগেষ্ট, হাই, হায়াৰ, হাইয়েষ্ট আৰু তল, তলাৰ, টলেষ্ট। আকৌ অল্ড, অল্ডাৰ, অল্ডেষ্ট, স্মল, স্মলাৰ, স্মলেষ্ট, গ্ৰেট, গ্ৰেটাৰ, গ্ৰেটেষ্ট। গতিকে ভালদৰে মনত ৰাখিব, এইবিলাক এটা চিলেবলযুক্ত শব্দ, সেইবিলাকৰ শেষত কম্পেৰেটিভত ER আৰু ছুপাৰলেটিভত EST যোগ হ'ব। এইবাৰ আহিছোঁ আমি দ্বিতীয় নিয়মটোলৈ। কিছুমান এডজেক্টিভৰ কম্পেৰেটিভ আৰু ছুপাৰলেটিভ ডিগ্ৰীত নিজৰ নিজৰ স্বতন্ত্ৰ ৰূপ আছে, অৰ্থাৎ ইহঁতৰ কিছুমান নিজস্ব ৰূপ আছে। সেইবিলাক হ'ল গুড, বেটাৰ, বেষ্ট, বেড, ৱৰ্ছ, ৱৰ্ষ্ট, মেনি, মোৰ, most, much, more, most, little, less, least। তৃতীয় নিয়মটোত কোৱা হৈছে এটাতকৈ বেছি চিলেবল থকা ৱৰ্ডক
ক্ৰমে কম্পাৰেটিভ আৰু ছুপাৰলেটিভ ডিগ্ৰীত মোৰ আৰু most লিখা হয় অৰ্থাৎ এইবিলাকত এটাতকৈ বেছি চিলেবল থাকিব উদাহৰণলৈ চালে দেখিম বিউটিফুল more beautiful most beautiful intelligent more intelligent most intelligent wonderful more wonderful most wonderful অৰ্থাৎ এইবিলাকৰ এটাতকৈ বেছি চিলেবল আছে বিউটিফুল গতিকে তাত more কম্পাৰেটিভত হৈছে আৰু ছুপাৰলেটিভত most হৈছে চতুৰ্থ নিয়ম অনুসৰি যিবোৰ এডজেক্টিভৰ শেষত y থাকে সেইবোৰত কম্পাৰেটিভ আৰু ছুপাৰলেটিভ ডিগ্ৰীত y ঠাইত I লিখি তাৰ পিছত er আৰু est যোগ দিয়া হয় উদাহৰণলৈ চালে আমি গম পাম heavy heavier heaviest healthy healthier healthiest pretty prettier prettiest অৰ্থাৎ এই শব্দকেইটাত শেষৰ পিনে y আছে সেইকাৰণে তাত I যোগ হৈ তাৰ পিছত er আৰু est হৈছে আশা কৰিছো আজিৰ আলোচনাৰ পৰা আপোনালোক উপকৃত হৈছে চেনেলটো চাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লব ধন্যবাদ